গুড মৰ্ণিং। কি খবৰ সকলোৰে? মই বহুত ভালে আছোঁ। যিহেতু মোৰ নিজৰ ঘৰত আছোঁ, মানে মোৰ মাৰ ঘৰত আছোঁ। মাৰ ঘৰত থাকিলেতো ভালে থাকিবি নেকি? টেনশ্যন ফ্ৰী জিন্দেগী। ইয়াতে কোনো টেনশ্যন নাই, খোৱা লোৱাৰ টেনশ্যন নাই, কামৰ টেনশ্যন নাই, মানে কি ক'ম, বিন্দাছ। 9টাত ঘুমি থাকি উঠিলেও কোনো ক'ব লগা নাই, মানে চাহ বনাব লগা নাই, বাচন ধোৱা নাই, ঝাৰু ধোৱা নাই, কাপোৰ ধোৱা নাই, গা ধোৱাৰো টাইম টেবল নাই। যেতিয়াই মন যায় তেতিয়াই গা ধুম, যেতিয়াই মন যায় তেতিয়াই ঘূৰিম, যি মন যায় তাকেই পিন্ধিম নেকি? মাৰ ঘৰত আছোঁ ভাই। মোৰ বেমাৰ হোৱাৰ কাৰণে আহিছোঁ আৰু কেইদিনমানৰ কাৰণে, 2-3 দিন পিছত যাম দিয়ক। মূৰৰ বিষ, কালি ৰাতি স্লাইন দিয়াৰ পিছতহে অলপ ভাল পাইছোঁ আৰু। या चाওক हमारा गार्डन। নিজৰ ঘৰ, নিজৰ গাঁও, আপোনালোকক দেখুৱাই আছোঁ। মই ঘৰৰ পাণ মানে আমাৰ বহুত বছৰ আগৰ পৰাই আছে। মোৰ আটা আবু, মানে মোৰ ককা আইতা থকা দিনৰে পৰা আমাৰ ঘৰত পানী, এই যে চাওক, এইটো আমাৰ ঘৰ, মানে মোৰ হেপিনেছ। য'ত মই ডাঙৰ হৈছোঁ, য'ত পৰা মই স্কুল কলেজ পঢ়িলোঁ, এইখনেই আমাৰ গাঁও, এইখনেই আমাৰ ঘৰ। ভাই, নিজৰ গাঁওখনত আহিলে এক্সট্ৰা এটা হেপিনেছ আহে মনত, মানে ইমান ভাল লাগে ভাই, কিয় জানো, বহুত বেছি ভাল লাগে, শান্তি লাগে, শান্তি। আমাৰ ঘৰৰ 2টা ঘৰ আগত মোৰ মামাৰ ঘৰ। এয়া চাওক মোৰ মামাহঁতৰ ঘৰ, মানে কি ক'ম আৰু, একেলগে চব একেলগে, মামা মামী মাহী পেহী যিমানবিলাক ৰিলেটিভ আছে চব একেলগে একেখন গাঁৱতে। আমাৰ ঘৰত যদি কিবা পূজা হয় বা কিবা অনুষ্ঠান হয়, মানে বেলেগ আলহী নামাতিলেও চলে। মোৰ বাবাৰ, মানে মোৰ দেউতাৰ ফেমিলি আৰু মোৰ মাৰ ফেমিলি চব যিহেতু গাঁৱতে, গতিকে বেলেগ মানুহৰ দৰকাৰে নপৰে। গাঁৱত থকাখিনিয়ে গাঁৱৰ মহিমা বুজি পায়। গাঁৱৰ পৰিৱেশেই বেলেগ, হয়নে নহয়? যান্ত্ৰিকতা নাই, যান্ত্ৰিকতা।